उफ्रा बिसायख'थिनि साना खाथि सफैनाय लोगो लोगो फारियै नायथावना जादों 22 नं तामुलपुर विधानसभा बियाबनि बिसायख'थियारि थासारिया। बे बाराव उफ्रा बिसायख'थियाव तामुलपुर विधानसभा बियाबाव इउपिपिएल कंग्रेस गण सुरक्षा पार्टीजों लोगोसे गासै 9 बिजाथिया नमिनेशन बिलाइ गथायदों। बिपिएफ हान्जा नागारनानै बिजेपियाव हाबनाय गागि राजखान्थिगिरि तामुलपुर विधानसभा बियाबाव एमएलए महरै खेबनै देरहानाय इमानुएल मुसाहारिया बे बाराव बिजेपिनि टिकेट मोननांगौमोन। नाथाय एलायन्स जानायनि थाखाय तामुलपुरनि मासिखौ बिजेपि हान्जाया इउपिपिएलनो हगारनानै होनायाव खुद्रिखांनानै उदां बिजाथि महरै नमिनेशन गथायदोंमोन बिजेपिनि दैदेनगिरि इमानुएल मुसाहारिया। दिनै खौरांगिरिनि सिगाङाव इमानुएल मुसाहारिया माखासे गोनां बिबुंथि होयो। प्रथम কথাটো হল ৰাজ্যৰ কোনো বিভ্ৰান্তি হোৱা নাই, একেবাৰে ৰাইজক স্পষ্ট যে আমাৰ ইয়াত পদুমফুল নাই, গতিকে কোনো বিজেপিৰ পাৰ্টি নাই। গতিকে যিসকল প্ৰকৃত বিজেপি একেসকলে প্ৰতিবাদ কৰিছে আৰু আমাৰ অধিকাৰ আছে প্ৰতিবাদ কৰিবৰ কাৰণে, গতিকে আমি বিজেপিৰ একগোট হৈ পেলাই আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোক সমৰ্থন আগবঢ়াইছোঁ। গতিকে এইবাৰ বিজেপিৰ প্ৰতীক চিহ্নটো হ'ব বিটিচি অঞ্চলত, কাৰণ বিটিচিত পদুমফুল নাই। গতিকে বিটিচি অঞ্চলত বিজেপিৰ প্ৰতীক চিহ্ন হ'ব এইবাৰ হেলিকপ্টাৰ। এইটো কথা স্পষ্ট আমাৰ বিজেপিৰ যিসকল দায়িত্বত আছে একেসকলে ক'ব পাৰিব, কাৰণ প্ৰাসংগিকতা যদি থাকিলেহেঁতেন পাৰ্টিটো কিয় দিয়া নাই। গতিকে সেই প্ৰশ্ন আপোনালোকে বিজেপিৰ যিসকল আমাৰ ভৱেশ কলিতা ডাঙৰীয়া ভালকৈ জানিব সভাপতি হিচাপে, কাৰণ আমিতো প্ৰাসংগিকতা আছে বুলিহে আমি বিজেপি যোগদান কৰিছিলোঁ, আমিতো ট্ৰেক্টৰৰ ভোট দিম বুলি যোগদান কৰা নাই। বিজেপি MCLএ প্ৰতিবাদ কৰক যে আমাক বিজেপিৰ পাৰ্টি দিব লাগে। আৰে মোক দিয়ে বেলেগক দিয়া হয় না নহয়? ইমান শক্তিশালী অসমৰ স্পীকাৰ আছে, একেতো কিয় দাবী জনোৱা নাই? কমচে কমটো আমি আশা কৰিছিলোঁ যে বিজেপিৰ শক্তিশালী নেতা অসমত স্পীকাৰ হৈ আছে, এহাৰো কথা নকলে যে বিজেপিত দিব লাগে, পাৰ্টিটো দিব লাগে বুলি। গতিকে একেতেৰতো দায়িত্ব আছিল।